Hello friends, welcome back to my channel Chentur Valley Mom. আশা কৰিছো সকলোৱে ভালে আছে। আজি বনাব গৈ আছো কল পিঠা। এয়া আমাৰ ঘৰৰে বহুত কল আৰু এয়া হৈছে পিঠাগুৰি। আৰু এতিয়া পিঠাগুৰিখিনিৰ লগত কলখিনি ধুনীয়াকৈ পিটিকি ল'ম। তাত মই অকণমান চেনিও দি দিম। এনে ধৰণে পিটিকি লৈছো, অকণমান নিমখো ছটিয়াই দিছো। এতিয়া মই ধুনীয়াকৈ কলপাত কেইখন ধুই পেলাই এতিয়া গেছত ধুনীয়াকৈ সেকি ল'ম। পাতখন সেকি লোৱা হৈ গৈছে। এতিয়া ইয়াতে অলপ অলপ দি পেলাই ভালদৰে বেলি ল'ম মই। এতিয়া মই ধুনীয়াকৈ তাৱাত দি দিছোঁ। মাজে মাজে লুটিয়াই থাকিম। বেছি সময় নালাগে, হওঁতে আপোনালোকৰ 2-3 মিনিট সময় লাগিব। যেতিয়া কলপাতটো অকণমান জ্বলি যোৱা যেন হ'ব তেতিয়াই হৈ যাব। এয়া চাওক, এনেধৰণে মই লুটিয়াই থাকিম। এয়া আমাৰ হৈ গৈছে। আৰু আমাৰ বনোৱা হৈ গ'ল। এনেধৰণে গোটেইখিনি বনাই ল'লোঁ। বেছি হোৱা নাই, 10-15খনমান বনাইছোঁ। যিহেতু এইবিলাক থৈ দিয়া বস্তু নহয় আৰু লগে লগে খোৱাই বস্তু। এতিয়া চাহেৰে চবেই খাম। কি খাইছা? পিঠা। হেল্ডি ফুড। আজি ৰাতিপুৱা গা ধুই ল'লা? হেল্ডি ফুড হয়তো। এটা বেনানা আছে। এইফালে চোৱা। কেনেকুৱা? টেষ্টি। এনেকুৱা সদায় সদায় কি খাব লাগে? হেল্ডি ফুড খাব লাগে, হয় নাই? পাইছানে হেল্ডি ফুড খাব লাগে যে? কি হয় হেল্ডি ফুড খালে? এনাৰ্জি আহে। আৰু এনাৰ্জি আহিলে কি কৰিব পাৰি? No, run and play and think. Think. Very good. তো এতিয়া কি কৰিব লাগিব ফ্ৰেণ্ডছ আমাৰ চেনেলটো? Subscribe. Subscribe. Bye bye.